ইয়াৰ লগে লগে আমাৰ ৰাজ্য চৰকাৰখনে নিবনুৱাৰ কৰ্মসংস্থাপনৰ ওপৰত আটাইতকৈ গুৰুত্ব দিছে। আপোনালোকে দেখিছে যেতিয়া মই ওদালগুৰিত ইলেকশ্যন কেম্পেইনত আহিছিলো ৰাইজক কৈছিলো যে আমাৰ চৰকাৰ আহিলে আমি 1 লাখ চৰকাৰী নিযুক্তি দিম, কিন্তু মানুহে আমাক বিশ্বাস কৰা নাছিলে। সিদিনাখনলৈকে বিধানসভাত কংগ্ৰেছৰ সদস্যসকলে আমাক উপলুঙা কৰিছিল যে ক'ত 1 লাখ চাকৰি। ইতিমধ্যে আমাৰ চৰকাৰ অহাৰ পিছত 30,000 আমি চাকৰি দিলো। সেপ্টেম্বৰ মাহত 5টা কামাণ্ডো বেটেলিয়নকে ধৰি আমি আৰু 10,000 চাকৰি আমাৰ নিবনুৱা ল'ৰা ছোৱালীসকলৰ কাৰণে আমি আগবঢ়াম। তাৰ সমান্তৰালভাৱে যোৱা ৰবিবাৰ আৰু তাৰ আগৰ ৰবিবাৰে যি গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা হৈ গ'ল তাৰ জৰিয়তে আমি প্ৰায় 30,000 ডেকা ল'ৰা ছোৱালীক আমি চাকৰি দিম। আগতে চাকৰি পাবৰ কাৰণে 10 লাখ 20 লাখ টকা ঘোষ দিব লাগিছিল। এতিয়া আটাইতকৈ দুখীয়া ঘৰৰ ল'ৰা, কৃষকৰ ল'ৰা, ঠেলা চালকৰ ল'ৰা, ৰিক্সা চালকৰ ল'ৰা, গাঁৱৰ ভিতৰৰ ল'ৰাই আজি চৰকাৰী চাকৰি পাইছে। কেইদিনমান আগতে পুলিচৰ চাকৰি হৈছিলে, মই টিভিত দেখিছো দেউতাকে পকৰি বিক্ৰী কৰিছিল বজাৰত, এতিয়া তেওঁ 3জন ল'ৰাই একে কোবতে পুলিচৰ চাকৰি পাইছে। সেইকাৰণে মই আমাৰ ৰাইজক আহ্বান জনাম যে আমাৰ অসম এতিয়া পৰিৱৰ্তন হ'ল। টকা দি চাকৰি পোৱাৰ দিন শেষ হৈ গ'ল। এতিয়া মাত্ৰ পঢ়া শুনা কৰিব লাগে, দেউতাক মাকে ল'ৰা ছোৱালীক ভালকৈ পঢ়া শুনা কৰিব লাগে আৰু ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰিৰ পৰা, বেংকৰ লোনৰ পৰা, আমাৰ প্ৰাইভেট যিবিলাক ইণ্ডাষ্ট্ৰী আহিছে অসমৰ বাহিৰলৈকে ACS, IS, ডক্টৰ, ইঞ্জিনিয়াৰ এইসমূহ নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা আৰম্ভ কৰিব লাগিব।